ছাত্ৰসকল, তোমালোকক আজিৰ পাঠলৈ আদৰণি জনাইছোঁ। আজি আমি স্থানাংক জ্যামিতিৰ বিষয়ে আলোচনা কৰিম। স্থানাংক জ্যামিতি গণিতৰ এটি ভাগ হয়, য'ত কোনো সমতলত থকা কোনো বিন্দুৰ অৱস্থানৰ বিষয়ে আলোচনা কৰা হয়। তোমালোকে সংখ্যা ৰেখা আৰু ইয়াৰ বিষয়ে আগৰ চেপ্টাৰত পাই আহিছা, আৰু ইয়াত তাৰ লগতে সংখ্যা প্ৰণালী পাইছিলা। সংখ্যা প্ৰণালীত তোমালোকে অখণ্ড সংখ্যা আৰু বাস্তৱ সংখ্যাৰ বিষয়ে পাইছা, আৰু এইবিলাক কি ধৰণে সংখ্যা ৰেখাত প্ৰকাশ কৰা হয় সেইবোৰ তোমালোকে জানি আহিছা। অৰ্থাৎ আমি মাত্ৰ এডাল ৰেখাৰ সহায়ত কোনো এটা সংখ্যা বা তাত থকা যিবোৰ বিন্দু, সংখ্যা ৰেখাবিলাকত থকা যিবিলাক বিন্দু, তাৰ সহায়ত আমি তাৰ অৱস্থানবিলাক জানিছিলোঁ। আহাচোন এতিয়া আমি এনেকুৱা কিছুমান বেলেগ কথা জানিবলৈ চেষ্টা কৰোঁ। এতিয়া এনেকুৱা কিছুমান আমি পৰিৱেশ পাম বা অৱস্থা পাম, য'ত কোনো এটা বিন্দু বুজাবৰ বাবে মাত্ৰ এডাল ৰেখাৰ বা সংখ্যা ৰেখাৰ ছাফিচিয়েণ্ট নহয়। আমাৰ কি হ'ব যে তাতকৈ বেছি আমাক প্ৰয়োজন হ'ব। এডালত নহয়, দুডাল বা তাতকৈ বেছি তেনেকুৱা সংখ্যাৰ বিষয়ে আমাৰ প্ৰয়োজন হ'ব। এতিয়া এই কথাটো প্ৰথম কি হৈছিলে, আমাৰ ৰেনে ডেকাৰ্ট নামটো মনত ৰাখিবা। ৰেনে ডেকাৰ্ট এখেত আছিলে এজন ফৰাচী গণিতজ্ঞ আৰু দাৰ্শনিক। তেখেতৰ প্ৰথম এই বিষয়ে লৈ পেলাই আলোচনা আগবঢ়াইছিলে, আৰু তাৰে পৰিৱৰ্তন অংশ এইবিলাক আমি পাইছোঁ। আমি যেতিয়া কোনো এটা বিন্দুৰ অৱস্থান উলিয়াবলৈ যাওঁ, তেনেহ'লে আমি প্ৰথমতে দুটা অৱস্থা পাওঁ। এটা হ'ল যিটো বিন্দুৰ অৱস্থান উলিয়াব যাওঁ তাৰ মাজেদি যোৱা ৰেখাৰ সহায়ত, দুডাল ৰেখাৰ সহায়ত, বা ৰেখা দুডালৰ বাহিৰত থকা, ৰেখা দুডালৰ ওপৰত থকা নহয়, বাহিৰত থকাৰ অৱস্থা। আহাচোন প্ৰথমতে আমি ৰেখা দুডালৰ ওপৰতে থকা কোনো এটা বিন্দুৰ অৱস্থান কেনেকৈ উলিয়াই চাওঁ। এতিয়া চোৱা চিত্ৰটো, ইয়াত এটা গজাল আছে। গজালটোৰ মাজেদি দুডাল ৰেখা আছে। প্ৰথম ৰেখাডালৰ এটা মূল বিন্দু হয়। মূল বিন্দুৰ পৰা 1 একক দূৰত্বত এটা গজাল আছে, আৰু ইয়াৰ লম্বভাৱে থকা আন এডাল দ্বিতীয় ৰেখা, সংখ্যা ৰেখা, তাৰ মিল বিন্দুৰ পৰা 2.5 দূৰত্বত তলৰ ফালে গজালটো আছে। আমি এই কথাখিনি এই ধৰণে আমি ইয়াত ক'ব পাৰোঁ। যিডাল সংখ্যা ৰেখা নিৰ্দিষ্ট বিন্দুটোৰ মাজেৰে বা গজালটোৰ মাজেৰে যায়। এতিয়া আমি দ্বিতীয় ক্ষেত্ৰত আলোচনা কৰোঁ। চোৱাচোন, এতিয়া ইয়াত যিটো গজাল আছে, ইয়াৰ মাজেদি কোনো ধৰণৰ ৰেখা নাযায়। ইয়াৰ কাৰণে আমি কি কৰিছোঁ যে আমি কাল্পনিক দুডাল ৰেখা লৈছোঁ। এই যিখন আমাৰ বেৰত যিটো গজালটো আছে, সেই গজালটোৰ বাওঁ কাষত এডাল আমি ৰেখা লৈছোঁ, আৰু ইফালেদি আমি তাৰ তলৰ যিটো নিম্ন কাষ আছে তাত এডাল ৰেখা আমি কল্পনা কৰি লৈছোঁ। এতিয়া এই গজালটোৰ অৱস্থান এনেকুৱা ধৰণৰ যে বাওঁ কাষৰ ৰেখাডালৰ পৰা 1 একক দূৰত্বত আছে, আৰু যিটো নিম্ন কাষৰ ৰেখা আছে তাৰ পৰা 2.5 একক দূৰত্বত আছে। আচলতে কি হয়, আমি এই কোনো এটা বিন্দুৰ অৱস্থান বজাবৰ বাবে যদিও আমি কেইবাডালো ৰেখা লাগে, কিন্তু আমি পৰস্পৰ লম্বভাৱে থকা দুডাল ৰেখাৰ সহায় লওঁ,
আৰু এই দুডাল ৰেখাৰ সহায়তে আমি তাৰ অৱস্থানটো বুজাওঁ আৰু এই ৰেখা দুডালে যিটো বিন্দুত ছেদ কৰে তাক মূল বিন্দু বুলি কোৱা হয় আৰু এডাল হ'ল অনুভূমিক আৰু এডাল হ'ল উলম্ব ৰেখা। এতিয়া আহাচোন আমি ইয়াত থকা যিখিনি অনুশীলন আছে 3.1 এই বিষয়ে ইয়াত দুটা অংক আছে, আমি এই অংক দুটা আলোচনা কৰিছোঁ। আহা, প্ৰথম অংকটো চোৱা। তোমাৰ পঢ়া মেজৰ ওপৰত থকা চাকিটোৰ অৱস্থান আন এজনৰ ওচৰত কেনেকৈ প্ৰকাশ কৰিবা বা বৰ্ণনা কৰিবা। এতিয়া ধৰি লোৱা পঢ়াৰ মেজখন, চিত্ৰটো চোৱা। পঢ়াৰ মেজখনৰ দুটা কাষ আছে, এটা বাওঁ কাষ আছে, এটা সন্মুখৰ কাষ আছে, আৰু সেইধৰণে আৰু দুটা কাষ আছে, এটা বিপৰীত ফালৰ কাষ আছে আৰু এটা সোঁফালৰ কাষ আছে। আমি আমাৰ সুবিধাৰ বাবে ধৰি লোৱা বাওঁফালৰ কাষটো লৈছোঁ আৰু তোমাৰ সন্মুখতে থকা যিটো কাষ আছে সেই কাষটো লৈছোঁ। এতিয়া চাকিটোক কেনেকৈ বুজাম চোৱা, যে চাকিটোক বুজাবলৈ হ'লে কি হয়, যে বাওঁ কাষৰ পৰা ধৰি লোৱা x একক দূৰত্বত আছে। আমি ইয়াত 1 2 3 4 একো লিখা নাই, কাৰণ আমি যিহেতুকে একো নাজানো, গতিকে আমি ইয়াৰ এটা চলক হিচাপত আমি প্ৰকাশ কৰি পেলাই লিখিছোঁ x একক দূৰত আছে, আৰু সেই একেধৰণে তলৰ পৰা ওপৰলৈ y একক দূৰত্বত আছে। এই কথাখিনি আমি এইধৰণে লিখিব পাৰোঁ যে প্ৰথমতে বাওঁফাল, তাৰপিছত সন্মুখৰ ফাল, সেইধৰণে লিখি পেলাই আমি x, y, বা প্ৰথমতে সন্মুখৰ ফাল আৰু তাৰপিছত বাওঁফাল, সেই দুটা মিলাই y, x অংকটোত চোৱা তলৰ ফালে আমি এইধৰণে লিখিব পাৰোঁ। এতিয়া 2 নম্বৰ অংকটো আহা। 2 নম্বৰ অংকটো দীঘলীয়া, মই সম্পূৰ্ণৰূপে লিখা নাই ইয়াত নজৰিবৰ কাৰণে। 2 নম্বৰ অংকটো তোমালোকে পাঠ্যপুথিৰ পৰা চাই ল'বা। ইয়াত একচুৱেলি কৈছে কি, যে দুটা ৰাস্তা আছে, এটা পূবা পশ্চিমা আৰু এটা উত্তৰ দক্ষিণা। আমি পূবা পশ্চিমা ৰাস্তাটো সেউজীয়া ৰঙেৰে বনাইছোঁ চোৱা, আৰু উত্তৰ দক্ষিণৰ ৰাস্তাটো সেইটো আমি ৰঙা ৰঙেৰে বনাইছোঁ। এতিয়া ইয়াতে কৈছে কি, ইয়াত আৰু ৰাস্তা আছে, নগৰখনত আৰু ৰাস্তা আছে, আৰু এই ৰাস্তাবিলাক কেনেকুৱা হয়, যে এই যি পূবা পশ্চিমা বা উত্তৰ দক্ষিণা যিখিনি ৰাস্তা, সেই ৰাস্তাখিনিৰ সমান্তৰালভাৱে থকা হয়, সেই পূবা পশ্চিমাৰ ফালে আছে, নহয় উত্তৰ দক্ষিণাৰ ফালে আছে। এতিয়া কৈছে যে প্ৰতিটো চাৰিআলিৰ তলত দিয়া ধৰণে বুজোৱা হ'ব। যদি উত্তৰ দক্ষিণমুৱা থকা 2 নং পথটো পূব পশ্চিমাকৈ থকা 5 নং পথটোৰ কোনো ঠাইত পৰস্পৰ ছেদ কৰে, তেনেহ'লে চাৰিআলিটো 2.5, তাৰমানে পূবা পশ্চিমাটো প্ৰথম, উত্তৰ দক্ষিণাটো প্ৰথম, আৰু তাৰপিছত পূবা পশ্চিমাটো কথা কৈছে। এতিয়া আমি কেনেকৈ কৰিম চোৱাচোন, যে প্ৰথম প্ৰশ্ন হৈছে যে কিমানটা চাৰিআলি 4,3 বুলি বুজোৱা হ'ব। এতিয়া চোৱা, আমি যদি পূবা পশ্চিমা এইফালেদি যদি আমি আহোঁ, তেনেহ'লে কি পাম, আমি যে বিন্দুকেইটা চোৱা, যে এইটোত যদি প্ৰথমত লোৱা, তেনেহ'লে 1 2 3 4 এইফালৰ পৰা আহিলা পূবা পশ্চিমাটোত, আৰু উত্তৰ দক্ষিণাটোত গ'লা 1 2 3, এইটো 3.4 দেখিলা। তো 3.4 কি আছে, মাত্ৰ এটাই পাবা, আৰু ইয়াত বেলেগ নাই। একেধৰণে 2 নম্বৰটোত কৈছে 3.4, যিটো হ'ব তুমি এইফালৰ পৰা যদি আহা, তেনেহ'লে 3 ঘৰ আহিলা আৰু আকৌ 4 ঘৰ গ'লা। এইটো কি পাইছা, অকল এটাই পাবা। গতিকে আমাৰ উত্তৰকেইটা কি হ'ব, যে আমি প্ৰতিটো ক্ষেত্ৰতেই এটা এটাকেই পাম। আজিলৈ আমি ইয়াতে সমাপ্ত কৰিছোঁ।
ধন্যবাদ। আমি পুনৰ পিছৰ ভিডিঅ'ত লগ পাম।